নমস্কাৰ মই দিব্যাত্ৰেয় খটখটি আৰক্ষীৰ বৃহৎ সফলতা খটখটি আৰক্ষীৰ নাকা তালাচীত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী খটখটি আৰক্ষীৰ বৃহৎ সফলতা খটখটি আৰক্ষীৰ নাকা তালাচীত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী এইবাৰ 6 চকীয়া খালী ট্ৰাকত গোপন চেম্বাৰত ওলাইছে বস্তাই বস্তাই বাৰ্মিজ চুপাৰী AS28 AC 1642 নম্বৰৰ এখন সিমেন্ট কঢ়িওৱা 6 চকীয়া খালী ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে চুপাৰীখিনি চুপাৰীসহ খটখটি আৰক্ষীয়ে গাড়ীৰ স্বত্বাধিকাৰীক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখে নি থকা অৱস্থাত খটখটি আৰক্ষীৰ নাকা তালাচীত জব্দ এই বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী চুপাৰীসহ খটখটি আৰক্ষীয়ে দৰং জিলাৰ 4 নং আহিয়ামাৰীৰ আসমত আলী পুত্ৰ ইছবু আলীক আটক কৰি জেৰা অব্যাহত ৰাখিছে গাড়ীখনৰ পৰা প্ৰায় 40 বস্তা 1960 কেজি বাৰ্মিজ চুপাৰী উদ্ধাৰ কৰে খটখটি আৰক্ষীয়ে কাৰ্বি আংলঙৰ পৰা মইনুল হুছেইন উজাৰ ৰিপৰ্ট পাব্লিক টিভি অসম